সভাপতি মহোদয়, আমাৰ অতি শ্ৰদ্ধাৰ মীনা বাইদেউ আৰু মঞ্চত উপবিষ্ট বাকী বিশিষ্ট সকলো ব্যক্তি, মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই মাত্ৰ 2 মিনিট সময়ত তিনিষাৰ কথা কওঁ। প্ৰথম কথাটো কৈছোঁ, উপনিষদৰ এটা শ্লোকেৰে মই আৰম্ভ কৰিছোঁ। অসতো মা সতগময় তমসো মা জ্যোতিৰ্গময় মৃত্যুৰ মা অমৃতং গময়। এই শ্লোকটোক আমি কিতাপৰ লগত জড়িত কৰিব পাৰোঁ এনেধৰণেৰে, অসতো মা সতগময় ফ্ৰম আনৰিয়েল টু ৰিয়েল। কিতাপে আমাক বাস্তৱিক হ'বলৈ শিকায়, আনৰিয়েলৰ পৰা ৰিয়েললৈ আহিবলৈ জ্ঞান দিয়ে। তমসো মা জ্যোতিৰ্গময় ফ্ৰম ডাৰ্কনেছ টু লাইট। আন্ধাৰৰ পৰা পোহৰৰ পথ দেখুৱাই আমাক এই কিতাপে। মৃত্যুৰ মা অমৃতং গময় ফ্ৰম মৰ্টেলিটি টু ইমৰ্টেলিটি। যিটো আমি বৰ্তমান উপলব্ধি কৰি আছোঁ, আমাৰ সকলোৰে সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যি নিধন হ'ল, তেখেতে আমাক মৰণশীল মৰিও অমৰ কেনেকৈ হ'ব লাগে তাক আমাক দেখুৱাই থৈ গ'ল গীতৰ মাধ্যমেৰে, সুৰৰ মাধ্যমেৰে, মানৱ সেৱাৰ মাধ্যমেৰে। সেই কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ আৰু আজিৰ এই মঞ্চৰ পৰাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। দ্বিতীয় কথাটো হ'ল, চিধা চিধি কিতাপৰ লগত জড়িত নীতি শতকৰ এটা শ্লোক আছে, সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্প বিছানহীন তৃণং ন খাদন্নপি জীৱ মনস্তুৰ্ভাগধেয়ং পৰমং পৰশু নাম। সাহিত্য সংগীত কলাবিহীন এখন